তাতকৈ ভাল আমাৰ অৱস্থা একেবাৰে কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৱে হ'ব ভাল একচুৱেলি সকলোৱে হ'ব ভাল হোৱাটোৱে কামনা কৰোঁ মোৰ বৰ বিশেষ ভাল নহয় কিয়নো মানে মোৰ কি হৈছে ডিঙি চিঙি পূৰা চেকচেকাই আছে আৰু এইফালে চৰ্দি আৰু কাহো আহে মাজে মাজে আৰু জ্বৰ গোটেই গা এনেকুৱা ধৰণৰ বিষ হৈছে মানে থাকিব পৰা নাই তথাপিতো বোলো আজি হাজবেণ্ড আছে ঘৰত তেওঁৱে বহুত কেয়াৰ কৰিছে তেওঁৱে বনোৱা খোৱা এতিয়া কেইটা বাজিল এতিয়াতো 11টামান বাজিল মই গা ধুবই পৰা নাই আৰু গা নোধোৱাকৈতো একো খোৱা নাযায় সুদা চাহ অকণ খাইছোঁ মানে কি ক'বা ঔষধো খাব লাগিব তেওঁৱে আজি দিনটোত কাম কৰিছে বোলো অলপমান ৰাখি থৈ দিওঁ মৰম বুলিয়ে ক'ব লাগিব বেমাৰ যেতিয়া বেমাৰ হয় ন মানুহৰ তেতিয়া গম পোৱা যায় যে কিমান ভাল পায় একচুৱেলি প্ৰিয়জনে মানে আলপৈচান ধৰা হওক হেৰি কৰা হওক কিমান তাকে বোলো আজি মোৰ দিনটোতো আপোনালোকৰ লগত এনেকৈ হাজবেণ্ডে বেমাৰ আজাৰ হ'লে কাম কৰি সহায় কৰি দিয়ে নে নিদিয়ে তাকে বোলো আপোনালোককো মোৰ পাৰ্চনেল সেইখিনি দেখাম বুলি ভাবিছোঁ আপোনালোকক একচুৱেলি আমাৰ মানুহজনে আকৌ দেখাই মানুহক মৰম কৰিব নোৱাৰে বুলিয়ে ক'ব লাগিব কি মানুহৰ আগত যে মৰম দেখায় এইবিলাক একেবাৰে নোৱাৰে কিন্তু মৰম কৰে প্ৰত্যেকজন হাজবেণ্ডে প্ৰত্যেকজন মানে নিজৰ ঘৈণীয়েকক সকলোৱে মৰম কৰে কিন্তু সকলোৱে মৰমবোৰ ফুটাব নোৱাৰে ঠিক তেনেকৈ আমাৰজনো তাৰ ভাগতে পৰে যে এনি টাইম ফোনতে বিজি হৈ থাকিম বা কিবা হৈ থাকিম এইবিলাক একেবাৰে নহয় বেলেগৰ নিচিনা মানে মই বেলেগক কাকো গাত পাতিব যোৱা নাই কথাটো মানে মোৰ ক্ষেত্ৰৰ কথাখিনি কৈছোঁ তাকে আজি তেওঁৱে দিনটোত মোক সকলোবোৰ কৰি আছে ৰাতিপুৱা গৰম পানী চৰম পানী কৰি দিলে ভৰি হাত মানে মুখ হাতখন ধুই দিলোঁ ধুই চাহ তাহ কৰি দিলে চাহ তাহখিনি খালোঁ খাই তেতিয়া অলপমান ডিঙি চেকচেকনিটো ভাল হৈছে এতিয়া আকৌ কৈছে ভাত খাব নালাগে আৰু ৰুটিকে খোৱা মাংস চাংস আনিও কিবা খাবৰ কাৰণে মই কৈছোঁ মই মাংস চাংস একেবাৰে খাব মন নাই ফুলকবি চব্জি আলু দি জ্বলা দি বনাব দিছোঁ ৰুটি বনাই আছে তাকে খাম বোলো মানে কি মই মাংস মাছ তেনেকৈতো ভাল নাপাওঁ মানে খাবলৈ একেবাৰেই মন নাই তথাপিতো বোলো যা হওক ৰুটিকে শিকিছে যেতিয়া ৰুটিকে খাওঁ গাটো অলপ ভাল লাগিব পাতল লাগিব বেমাৰ হৈ থাকিলে ন ৰুটি চুটি খাই দিলে অলপমান কিবা এটা ভাল লাগে সেইটো কাৰণে মানে ৰুটিকে বোলো বনোৱা আটাখিনি একচুৱেলি মই কষ্ট কৰিলোঁ মাৰি দিলোঁ মতা মানুহ যে আটা তেনেকৈ মাৰিব নেজানিব সেইটো কাৰণে মই শিকাই দিলোঁ তেওঁ এতিয়া পূৰা কিটচেনত ৰুটি বনোৱা চব্জি বনোৱা তেনেকুৱাতে বিজি আপোনালোকক অলপ দেখাম তেওঁ কেনেকুৱা কি আৰু মোৰ মানে গাবিলাক ইমানেই বিষ হৈছে মূৰবিলাক এয়া পূৰা কামত বিজি তেওঁ চব্জিখিনি তথাপিতো অলপ চলপ কৰি দিছোঁ কাৰণ মতা মানুহ ইমানটো ভালকৈ কৰিব নোৱাৰিব তথাপি যিখিনি পাৰে তেওঁ চেষ্টা কৰিছে বাচন চাচন ধুব নিদিয়ে তেনেকৈ কিন্তু মই তেওঁ দোকান গৈছিলে দোকান নহওঁতে মই বাচনখিনি মনে মনে ধুলোঁ যা হওক ব'লক আজি ভিডিঅ'টো বেমাৰ গাই আৰম্ভ কৰোঁ আপোনালোকে সকলোৱে মোৰ বেমাৰ ভাল হোৱাৰ কাৰণে আশীৰ্বাদ কৰিব আৰু মৰম দিব মোৰ ভিডিঅ'বোৰ আগলৈ চাই যাব আজি ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈ চাব তাকে বোলো আপোনালোকক সকলো শ্বেয়াৰ কৰাৰ নিচিনাই হয় আৰু ব্লগিং কৰা মানে তেনেকুৱাই সেইটো কাৰণে ভাবিছোঁ আজি বেমাৰ মুহূৰ্তখিনিও আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ বহুদিন ব্লগ চলগ কৰাই নাই একচুৱেলি এসপ্তাহ মানে হ'বহি আজি তথাপি বেমাৰ গাই অলপমান স্মৃতিবোৰ ৰাখোঁ কৰি একচুৱেলি সেইটো কাৰণে মই মোৰ হাতটো বিষাই গৈছে মই সেইটো কাৰণে হেৰি কৰিছোঁ আপোনালোকে চাই যাব মোক কেনেকৈ কেয়াৰ কৰে কি কৰিছা পিঁয়াজ কাটিছা এইফালে পূৰা গান লগাই লৈছে কপিৰাইট আহি যাব বেছি দেখালে এই কোৱা কাটিং বৰ্ডখন লৈ লোৱা হা কাটিং বৰ্ড লৈ লোৱা ইমানবোৰ জ্বলা দিছা মই গা ধুই আহিয়ে নাপালোঁ
কি হৈছে আকৌ নাকত লাগিছে ইমান জ্বলা দিছা তেলত দিব নালাগে নহয় ইমান জ্বলা লাহে লাহে কেৰাহীটো ইমান বেয়াকৈ লৰাইছা দি দিয়া জ্বলা জলকীয়া লাগি আছে চব্জি দি দিয়া এই কাম কৰি কেনেকুৱা লাগিছে ইমান দিন কাম চাম কৰা নাছিলা আজি কেনেকুৱা লাগিছে ফুলকবি আলু আমাৰ অৱস্থা একেবাৰে এনেকুৱা জ্বলা দিছে বেমাৰী মানুহ হাঁচি পাদি কি যে নাহে আৰু বনোৱাটো বেছিয়ে ইমানো মানুহ জ্বলা দিয়ে নে তেলত একে নাক একে জ্বলাই পুৰি লৈ গৈছে নাক চাই দিয়া কেনেকৈ বনাইছ চব্জি দৰ্শকক কৈ দিয়া এইয়া পুৰা কৈ দিয়া চৰ্দি যাব লাগে হা চৰ্দি এনেকৈ যায় আকৌ ভিতৰত হেৰি কৰি নহ'লে আকৌ বাহিৰতহে মেকআপৰ জোৰ কি এয়া চব নাখাওঁ লোকৰ বস্তু আনিব নালাগে তাতে মই চাটনি খোৱা নাই এইহে আমাৰ এখেতে খাইছে বা জ্বলা দি লৈ ঘূৰি ফুৰিছে পুৰা কিমান টাইমত আহিব হা বা আমাৰ এয়া মাইকী মানুহৰ স্বভাৱ চব দিয়া যাব আমি এয়া এক কোৱাৰ্টাৰ মানুহ বুলি ক'ব লাগিব আমাৰ ৰুমবিলাক এইবিলাকে আৰু হাঁচিও আহো জ্বলা কোবত গোটেই মানুহ থাকিব পৰা নাই এনেকুৱা বিলয়া জ্বলা দিয়া মানুহটো হাঁহি হৈছেহি কিয় এনেকুৱা কৈছা তুমি সকলোকে ইমান নিষ্ঠুৰ এটা মানুহ কিয় হৈছা বেমাৰী মানুহক ভাল কৰিব যায় বেয়াহে কৈছা যে কেলে আৰু চব্জি চাব আহিছে এইখিনি চব্জি আজি খাবা আৰু চবেই হেৰি কৰি ফুৰিছে নহয় তেলত দিয়াৰ কাৰণে ইমান জ্বলা লাগিছে বাইদেউ খাওঁতে ইমান নালাগিব তেলত দিলে জলকীয়া এটাই দিয়কচোন বহুত নাকত ধৰে ন ৰাতি চিকেন আৰু এই অৱস্থা আমাৰ হোৱাই নাই যাব হোৱাই নাই হা গাহৰি মাংস বনাই না যিয়ে মাংস বনাই কি কয় বুঢ়ী মাংস নাখায় না তাৰপিছতে কি কয় হেৰি বুঢ়ী কি কয় বমি কৰিব মই বোলে কালিৰ পৰা আকৌ জ্বলা বোলে এনেকৈ তাৰপিছতে কি কয় হা কি কৈছা সৰিয়হ থৈ দিছোঁ জীয়া থৈ দিয়া হা বাই বাই গেটলৈ থৈ আহোঁ আকৌ আমাৰ গেটখনত গোটেই একেবাৰে হেৰি পৰ্দা দিয়া হৈ আছে ন আমাৰ গেটত পৰ্দা আৰু এইকেইটা কি কৈছা হা কি বাই গেটলৈ থ'ব আহিলোঁ
হা হা বাই বাই কান্দুৰী কান্দুৰী এখেতানে আমাৰ ভিতৰত খানা নাখায় বাহিৰতহে খানা খায় বাহিৰত খানা খোৱা মানুহ কান্দুৰী এবাৰ কান্দি দে এবাৰ দে এক্টিং কৰিছে তাইও জানে এয়া মাতাচি কান্দুৰী কৈ দে কৈ দে কৈ দে ই কৈ দে কৈ দে তই কি কৰিছ ইমান বালি ৰাতিপুৱা ৰাতিপুৱা লাগিছে যে ৰাতিপুৱা মানে 12টা বাজিল হ'লেও এইবিলাক লাগি থাকিলে এতিয়া ঠাণ্ডা দিন ন হেৰি হ'ব গম পাইছে ভৰি হাতবিলাক ফাটিব নাকত লাগি যায় অৱস্থা বেয়া হৈ পেলাই আমাৰ এখেতে কি কৰিছে বেমাৰ যদিও পুৰা মানে ঘূৰি ফুৰিছোঁ কাপোৰ মেলিব আছোৱেই তাৰ বনোৱা কৰাখিনি অলপ ৰেহাই দিছে দিয়কচোন চব্জিখিনি ঠিক আছে ইমানখিনি কৰি দিছা যেতিয়া চাউণ্ডিটো নমৰো ন আজি খাবা আৰু চব্জি তাকে চবে হেৰি কৰি আছে ৰুটিকেইটা বনাবই আছো চেণ্ডেল পিনাকে হেৰি কৰি চেণ্ডেল আনি ইমান মৰম কিহৰ ৰুটি বেলা বেমাৰ হৈ আছে সদায় সদায় কৰি যে খুৱাও আজিতো খুৱাব পাবাই বেলা চব্জি আমাৰ পুৰা উতলি আছে বেয়া লগা নাই কালাৰটো খাবলৈ টেষ্টিয়ে হ'ব ন হা খাব টেষ্টি হ'বনে নাই তাতকৈ ভাল হ'ব মোতকৈ চাওঁচো আজি তুমি কেনেকুৱা ৰুটি বনোৱা দৰ্শকক দেখাম গাইজ আজি চাব দেই ৰুটি নহয় সিজে নে নিসিজে ভগৱান জানে বুজিছা তুমি কেনেকুৱা ৰুটি বনোৱা জানা আছে আগতে পিছে খাই পাইছো নহয় কি নাটক কৰি লাভ নাই সঁচা কথা কৈছো চব্জি বেলিব জনা নাই আকৌ কৰিলেহে অভ্যাস হ'ব মই কৰা নিচিনাই হ'ল নালাগে কি নালাগে পাঁচখনমান বনাইছো ন হ'ব
ৰুটি আল্টিমেট মই বনালোঁ, তেওঁ বেলি কৰি দিলে আৰু মতা মানুহ ন পাৰিম বুলি চেলেঞ্জবিলাক এনে লয় নোৱাৰিলে ৰুটি যিহে বনালে ৰুটিৰ লগত পিঁয়াজ মেইন নহ'লে আমি খাই কৰি লওঁ এতিয়া খাই কৰি আপোনালোকৰ পিছত লগ পাই আছোঁ আকৌ এতিয়া খাই কৰি লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ নহ'লে ঔষধ খাব লাগিব ন বেমাৰী মানুহ চকুটো কিবা কাটিছে আৰু এইটো কিবা এটা উঠিছিলে ভাবিছোঁ বাৰু গুটি বহুত উঠা হৈছে আৰু খাই কৰি লওঁ আকৌ আপোনালোকক লগ পাই আছোঁ পিছত দুপৰীয়া খাই বৈ আৰু ভিডিঅ' শ্বুট কৰা নহ'লে কিয়নো কি হয় দি আছে মানে গাটো বহুত বেয়া ৰাতিবিলাক ওলাই গৈ যায় এইখিনিতে ফুচকা আৰু চাওমিন অলপমান খালোঁ চাওমিন খাবই নোৱাৰিলোঁ তেখেতকে দি দিলোঁ তেওঁ গাটো ইমান ভাল নহয় কিন্তু তথাপিতো মোক অকণমান আলপৈচান ধৰি আছে মোৰ অৱস্থা দেখিছে আপোনালোকে ঔষধ পাতি বুজিছে এইবিলাক যোগাৰ আনি দিছে ডক্তৰ দেখুওৱা নাই এনেই চেট্ৰিজেন ডিঙি চিঙি চেকচেকাই থকাৰ বাবে চেট্ৰিজেন আৰু কিবা কিবি আৰু ওচৰৰ ৰুমৰ বাইদেৱে চাহ বনাই আছে বোলে এতিয়া চাহ অলপ খাই দিওঁ জালুক আদা চাদা দি দিছোঁ দিবলৈ দিছোঁ তেওঁ নাই বোলে মোৰ তাকো লৈ যাব দিছোঁ চাহ তাহ অলপ খাওঁ খাই কৰি লৈ আৰুনো কি দেখাম আৰু কেয়াৰ বহুতখিনি তেওঁ কৰি আছে গা চা আকৌ ধুলোঁ লেট্ৰিন যোৱা নাছিলোঁ লেট্ৰিন চেটিং কৰি গৰম পানী চৰম পানী কৰি দিলে গৰম পানী দি গা ধুইছোঁ ধুই মুখ হাত আকৌ ধুলোঁ গৰম পানী মানে গৰম পানী ইউজ কৰিছোঁ ঠাণ্ডা পানী ইউজ কৰাই নাই চাহ তাহ খাই কৰি লওঁ তাৰপিছত আৰু ভিডিঅ'টো বৰ বিশেষ আজি আৰু চলাই নিব নোৱাৰিম আৰু দেখিছেই মোৰ অৱস্থা কেনেকুৱা কি আপোনালোকে সকলোৱে মোক ভাল হোৱাটো কামনা কৰিব আৰু নতুন নতুন ভিডিঅ' অনাটো সেইটো কাৰণেও দিনটো আজি এইখন পালেঙতে মানে অৱস্থা নাই কাপোৰ কানি খুলি থৈ দিয়া হৈছে একচুৱেলি বেমাৰী মানুহ ন একো কৰিব মনে নাযায় সেইটো কাৰণেও যা হওক চাহ তাহ খাই কৰি লওঁ ভিডিঅ'টো আৰু বেছি দীঘল কৰি নাথাকিম ৰাখিম আৰু ভিডিঅ'টো চাহ তাহ খাই কৰি লওঁ তাৰপিছত ভিডিঅ'টো আপোনালোকক সামৰণি দিছোঁ বাইদেৱে চাহ তাহ আনি কৰি দিছে আপুনি নাখায় চাহ তাহখিনি আমি খাই কৰি লওঁ চব বিচনাৰ ওপৰতে খাই কৰি লওঁ নহ'লে আৰু ভিডিঅ' শ্বুট কৰি নাথাকোঁ বেমাৰীৰ কাৰণে কিনো ভিডিঅ' বনাই থাকিম নহ'লে আজি ভিডিঅ'টো এইখিনিতে সামৰি মাৰিছোঁ আপোনালোকে সকলোৱে মোৰ সুস্থ কামনা কৰিব আৰু মোৰ ভিডিঅ'সমূহ যদি আপোনালোকক সকলোৱে চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব